নমস্কাৰ বন্ধুসকল নুপুৰ কিচেনত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বৃহস্পতিবাৰ হয় আৰু প্ৰত্যেক বৃহস্পতিবাৰে মই সাই বাবাক ভোগ লগাও। সাই বাবাক মই বহুত মানো, গতিকে আজি ভাবিছো সাই বাবাক খিচিৰিৰ ভোগ লগাম। গতিকে খিচিৰিৰ ভোগটো মই কেনেকৈ বনাও সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো। মই আধা কাপ জহা চাউল লৈছো, আধা কাপ জহা চাউল আৰু মুগৰ দালি 1 কাপ লৈছো আৰু কেইটামান মসুৰ দালি লৈছো। আধা ঘণ্টামান আগতে মই এখিনি ভিজাই ধুই কেনে পানীৰ পৰা উঠাই কেনে থৈ দিছিলো। খিচিৰিৰ কাৰণে মই ইয়াতে লৈছো ৰঙালাও, গাজৰ, বিলাহী এটা আৰু কেঁচা জলকীয়াটো বিলাহীৰ লগতে কাটি লৈছো, কেপচিকাম এটা লৈছো, শুকান জলকীয়া, আদা, ডালচেনি কেইটুকুৰমান, ইলাচি দুটা, ইয়াত ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে বেলেগ পাচলিও এড কৰিব পাৰে। ইয়াতে যেহেতু লকডাউন চলি আছে গতিকে আমি বেছি পাচলি পোৱা নাযায়, গতিকে মই ঘৰত যি আছে এইখিনিকে ইউজ কৰোঁ। ইয়াতে মই কুকাৰ বহাই দিছোঁ, কুকাৰটো অলপ গৰম হ'ব দিছোঁ। কুকাৰত মই ইয়াতে 1 চামুচ ঘিউ দিছোঁ। ভগৱানৰ ভোগ যিহেতু ঘিউত বনাব লাগে গতিকে ইয়াতে মই ঘিউৱে ইউজ কৰিম, ৰিফাইন ইউজ নকৰোঁ। আৰু খিচিৰি ঘিউত বনালে খাবলৈ বেছি ভাল হয়। মই ইয়াতে 1 চামুচ ঘিউ ইউজ কৰিছোঁ। তেল গৰম হৈছে, ইয়াতে মই গোটা জিৰা কেইটামান দিছোঁ, গোটা জিৰা, শুকান জলকীয়া এটা দিছোঁ আৰু ডালচেনি ইলাচি কেইটা দি দিছোঁ তেলতে। ডালচেনি ইলাচি আৰু এটা লং দি দিছোঁ। এতিয়া মই ইয়াতে বিলাহী আৰু কেঁচা জলকীয়াখিনি দি ইয়াতে মই 1 চামুচ নিমখ দি দিছোঁ। যেহেতু বিলাহী সোনকালে নিসিজে, নিমখ দিলে অলপ সোনকালে সিজে, গতিকে মই ইয়াতে বিলাহীখিনিৰ ওপৰত নিমখ দি দিছোঁ। বিলাহীখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। বিলাহীখিনি অকণমান ফ্ৰাই হৈছে, ইয়াতে মই বটি থোৱা আদাখিনি দি দিছোঁ। আদাখিনি তেলত দিলে বৰ ধুনীয়া গোন্ধ এটা ওলায়। বিলাহীখিনি অলমষ্ট ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই কাটি থোৱা পাচলিখিনি দি দিম। এয়া শিমলা মিৰ্চ, গাজৰ আৰু ৰঙালাও, এইখিনি দি ভালকৈ অলপমান ফ্ৰাই কৰিম। ঘিউটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব, কিছুমানে বেছিকৈ দিলে ভাল লাগে। মই অলপ তেল আৰু ঘিউটো কম ইউজ কৰোঁ, গতিকে মই 1 চামুচে দিছোঁ। পাচলিখিনিত মই অকণমান পানী দি কেনে ফ্ৰাই কৰিম। যিহেতু মই ঘিউ অলপ ইউজ কৰিছোঁ গতিকে অলপ তলত লাগি যাব, সেইকাৰণে অকণমান পানী দি ভালকৈ ফ্ৰাই কৰিব লাগিব। ইয়াতে এতিয়া মই জিৰা পাউডাৰ দি দিছোঁ, 1 চামুচ জিৰা পাউডাৰ দিছোঁ, 1 চামুচ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আধা চামুচ আৰু হালধি পাউডাৰখিনি দি দিছোঁ। পাচলিখিনি হাফ ফ্ৰাই কৰি ল'লে হ'ল, সিজিব নালাগে সম্পূৰ্ণৰূপে। মোৰ পাচলি ফ্ৰাই হৈ গৈছে। ইয়াতে এতিয়া মই ভিজাই থোৱা চাউল আৰু দাইলখিনি দি দিম। খিচিৰিখিনি খুব এটা বেছি ফ্ৰাই কৰিব নালাগে, বহুত বেছি চাউলখিনি বেছিকৈ ফ্ৰাই কৰিব নালাগে। বেছিকৈ ফ্ৰাই কৰিলেও খিচিৰিটো খাবলৈ ভাল নালাগে, অলপমান ফ্ৰাই কৰি ল'ব। ইয়াতে মই আৰু অকণমান নিমখ দিছোঁ, নিমখ অলপ কম হৈছে, আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দিব। ইয়াতে মই আৰু অলপ নিমখ দি দিছোঁ আৰু 1 টুকুৰা গুড় দি দিছোঁ। গুড় দিলে তৰকাৰীখন খাবলৈ খুব ভাল হয়। আৰু যোনে চেনি খায় চেনিও দিব পাৰে, কিন্তু চেনিটো ইমান শৰীৰৰ কাৰণে উপকাৰী নহয়, গতিকে মই চব্জিতে গুড়েই ইউজ কৰোঁ। আমাৰ খিচিৰি এয়া ফ্ৰাই হৈ গৈছে। ইয়াতে মই গৰম পানী দিম। খিচিৰিত সদায় গৰম পানী দিব লাগে, গৰম পানী দিলে খিচিৰিটো বেছি ভাল হয়। মই ইয়াতে গৰম পানী দি দিছোঁ।
বেছিকৈ দিছোঁ, খিচিৰিটো অকণমান জুলীয়া হ'লে খাবলৈ ভাল হয়। এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই ইয়াতে 3টা হুইচেল লগাই দিম। ফ্ৰাই পেন এখন গৰম কৰি লৈছোঁ, তাত ইয়াতে 1 চামুচ ঘিউ দিছোঁ। 1 চামুচ ঘিউ দি গৰম হ'ব দিছোঁ। ইয়াতে 1 চিকুট হিং দিছোঁ, গোটা জোৰা কেইটামান, শুকান জলকীয়া কেইটামান দিছোঁ। ইয়াৰ ওপৰত তৰকা লগাই দিছোঁ। মোৰ ভোগ ৰেডি হৈ গ'ল আৰু বাবাৰ ওচৰত ভোগ দি বাবাৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যে বাবা, আমাৰ পৃথিৱীখনক কৰোণাৰ পৰা মুক্ত কৰা আৰু ক'ভিড ৰোগত যিসকল আক্ৰান্ত হৈছে সেই সকলোকে আশীৰ্বাদ কৰিবা বাবা, যাতে সকলো সোনকালে সুস্থ হৈ পৰে। ওম সাই ৰাম।